নমস্কাৰ বন্ধুসকল, এয়া আমি ওলাইছোঁ দিল্লীলৈ বুলি। এয়া বৰ্তমান গৈ আছোঁ। সকলো আছে, পৰেশ দা, জ্যোতিষ্না, বিদ্যুৎ দা, গৌতম দা, জ্যোৎস্না, বিদ্যুৎ দাই পূৰা হাঁহুৱাই গৈছে ৰাইজক। হাই এয়া বৰ্তমান আহি আমি গুৱাহাটী এয়াৰপৰ্টত নামিলোহি। এতিয়া খোজকাঢ়ি গৈ আছোঁ, কিন্তু ফ্লাইটখন ক'ত আছে সেইটোহে বিচাৰি পোৱা নাই। এতিয়া কোনফালে বা থাকিলে মইনা। নেটত মই বহি লৈছোঁ। এয়া টিকেটটো পালোঁ। টিকেটটো লৈ গৌতম দাৰ পিছে পিছে গৈ আছোঁ। ফ্লাইটখন কোনফালে আছে মই বিচাৰি পোৱা নাই, গতিকে আগবাঢ়ি গৈ আছোঁ। আৰু পাওঁ যেন লাগিছে। এইয়া দেখিছে আপোনালোকে, এইখনে হৈছে ফ্লাইট, কিন্তু আমাৰ নহয়। এখন বেলেগ গ'লে যাব। তো ভাবিলোঁ অলপ ভিতৰতো ঘূৰি আহোঁ। ঘূৰিবলৈ গৈ দেখিলোঁ দেখোন সন্মুখত ৱাইন শ্বপখন দেখি বটলবিলাকলৈ চালোঁ। 3000 টকাৰ তলৰ ভিতৰত কোনো মালেই নাই। যি আছে 3000 ওপৰত। ভাবিলোঁ নাই, পানী এগিলাচ খাই লওঁ, কিন্তু পানী পাবলৈ নাই। মেনে ক'লে বোলে এইফালে পানী পোৱা যায়। বোলো ব'লাচোন পানী চাই আহোঁ। এয়াৰপৰ্টৰ ভিতৰত পানী বটল এটা কিনিলোঁ। সেইটো হৈছে পানী বটলটো, সেইটো পয়সে আনিছে। এইটো পানী বটলৰ দাম মাত্ৰ 70 টকা। 70 টকাত পাব আপোনালোকে এয়াৰপৰ্টৰ ভিতৰত পানী বটল। একাপ কফিৰ দাম সুধিছিলোঁ, কফি কাপৰ দাম 190 টকা বুলি ক'লে। বোলো দাদা আহি আছোঁ বুলি কৈ গুচি আহিলোঁ। তো এতিয়া আমি আহি লাইনত খাৰা হ'লোহি। এতিয়া আমি যাম। গতিকে আমি আহি আমাৰ বাছেৰে আমাক লৈ আহিলে আমাৰ ফ্লাইটৰ ওচৰলৈ। গতিকে সেয়া বাছেৰে আহি আছোঁ। নেত্ৰদা আমি সকলোবোৰ বাছেৰে গৈ আছোঁ। মেন হিমাংশু। গতিকে আৰু বেছি সময় নাই, আমি অলপ পিছতে উৰা মাৰিম। এয়া দেখিছে আমাৰ কাৰণে খাৰা হৈ আছে, কিন্তু কোনখন আছে সেইটো নাজানো। গ'লেহে গম পাম যে কোনখন আছে। তো আমি এতিয়া বৰ্তমান ফ্লাইটত সোমাইছোঁ। আমি উঠি আহি আছোঁ। আমি এতিয়া ফ্লাইটত উঠিছোঁ ছেকেণ্ডবাৰ ফ্লাইটত উঠিছোঁ। বিদ্যুতৰ কাৰণে বহুত ধন্যবাদ। আপোনাৰ কাৰণে ছেকেণ্ডবাৰ ফ্লাইটত উঠিবলৈ চান্স পাইছোঁ। তো এতিয়া আহি ভিতৰত সোমালোঁ। এতিয়া প্ৰথম কথা হ'ল ছিট নাম্বাৰটো। মোৰ ছিট নাম্বাৰটো আছিল 8B। তাকে বিচাৰি ঘূৰি ফুৰিছোঁ, ক'ত বা আছে 8B। আচলতে মোৰ ছিটটো আছিল মাজত, কিন্তু মই বহিলোঁ ছাইডত। দাদাক বোলো, দাদা মোৰ মাথা ঘূৰাই বমি কৰিব লাগে, গতিকে মই ছাইডত বহোঁ দিয়ক। দাদায়ো ক'লে হ'ব দিয়া বহা তেনেহ'লে। তেনেকৈ আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল। এয়া আপোনালোকে দেখিছে এখন ফ্লাইট উৰিছে, কিন্তু সেইখন ফ্লাইট আমাৰ নহয়। আমি বহিহে আছোঁ। আমাৰখন আৰু অলপ পিছতে উৰিব। এয়া লাহে লাহে আমাৰ ফ্লাইটখন উৰিবলৈ আৰম্ভ হৈছে, কিন্তু হঠাৎ অকণমানকৈ বৰষুণ আহি গ'ল। তথাপিওতো যাবই লাগিব। গতিকে সেয়া বৰষুণৰ মাজে আমি ওলাইছোঁ যাবলৈ দিল্লীলৈ বুলি। তো এয়া লাহে লাহে আমাৰ ফ্লাইটখন উৰিবলৈ আৰম্ভ কৰিছে, আৰু আমি ফুল স্পীডেৰে গৈ আছোঁ। এইকণ সময়ত কিন্তু গান ক্ষীয়ৰি গৈছে, একদম সাহ সোৱাদ নাইকিয়া হৈ গৈছে। তথাপিওতো যাবই লাগিব, গতিকে উপায় নাই। যেতিয়া ওপৰলৈ উঠি যায় তেতিয়া কিবা বেকা হৈ যোৱা নিচিনা লাগে, ভয়ো লাগে, ভালো লাগিছে। তলৰখন দেখি ঘৰবিলাক দেখোন ইমানকণ দেখি, তাৰ মাজেৰে গৈ আছোঁ গৈ বহুত দূৰ ওপৰ পায়। সেয়া ওপৰৰ ভিউ আপোনালোকে কেনেকুৱা পাইছে জনাব। আৰু লাষ্ট ভিউটো হৈছে এইটো একদম পূৰা ওপৰৰ ভিউ। গতিকে এই ভিউটো পিছতে আমি দিল্লী পামগৈ। এয়া ক্ৰমান্বয়ে আমি দিল্লীৰ ওচৰ পাই আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু নেক্সট ভিডিঅ'টো চাবলৈ ৰাজদীপ ক্ৰিয়েশ্যন চেনেলটো, ধনাই মনাই অফিচিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয়টো ৰঘুনাথ।